নমস্কাৰ বন্ধুসকল। চীন দেশখনৰ বিষয়ে সকলোৱে জানিব খোজে, কাৰণ গ্লোবেল মাৰ্কেটত নিজৰ সুকীয়া স্থানৰ বাবে আৰু ইলেক্ট্ৰনিক জগতত ন আৱিষ্কাৰৰ বাবে। খাদ্য স্বাস্থ্য পৰম্পৰাৰ বিষয়ে জানিলে নিশ্চয় আপোনাৰ চকু কপালত উঠিব। দেশখনৰ অদ্ভুত আৰু জঘন্য কিছুমান নীতি নিয়ম আছে, যিবোৰ আজি চমুকৈ আলোচনা কৰিম। ভিউৱাৰ্ছ, সম্পূৰ্ণ ভিডিঅ' চালে নিশ্চয় আপুনি কিছুমান নজনা নতুন তথ্য জানিব পাৰিব। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে ইণ্টাৰেষ্টিং ক্ৰিয়েটিভিটি ইউটিউব চেনেল। চীন দেশখন এছিয়া মহাদেশৰ দক্ষিণ পূৰ্ব ভাগত অৱস্থিত। লেণ্ড ৱাইজ ৱৰ্ল্ডৰ চতুৰ্থ ডাঙৰ দেশ, যিটোৰ মাটিকালি 9.579 মিলিয়ন বৰ্গ কিলোমিটাৰ। বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশখনত বৰ্তমানে প্ৰায় 144 কোটি মানুহ আছে। চীনৰ কাৰেঞ্চিক ইউৱান বুলি কোৱা হয়, যাৰ মূল্য বৰ্তমানে 1 ইউৱান সমান ভাৰতীয় টকাৰ 10.5 টকা। ইণ্ডাষ্ট্ৰী ভেলু এডেড কাণ্ট্ৰি ৰেংকিঙত নাম্বাৰ 1। ডুপ্লিকেট বস্তু বনোৱাৰ ক্ষেত্ৰতো বিখ্যাত। মানুহে কয় চীনে সকলো ডুপ্লিকেট বনায়, কিন্তু কৰোণা ভাইৰাছটো অৰিজিনেল। ইয়াৰ ডুপ্লিকেট বনোৱা হ'লে ভাল আছিলে। এছিয়া মহাদেশৰ লগতে গোটেই বিশ্বৰ ডাঙৰ ডিফেন্স ছিষ্টেম থকা দেশ। ইয়াৰ উপৰি আমেৰিকাৰ পিছত ডিফেন্সৰ নামত খৰচ কৰা দ্বিতীয় দেশ। ইয়াৰ ডিফেন্সত যথেষ্ট ডিচিপ্লিন মেইনটেইন কৰা হয়। সৈনিকৰ কলাৰত পিন পৰ্যন্ত লগাই দিয়া হয় ট্ৰেইনিঙৰ সময়ত। বিশ্বত মানুহৰ দ্বাৰা নিৰ্মিত আটাইতকৈ ডাঙৰ ৱাল দ্য গ্ৰেট ৱাল অফ চাইনা, যিটোৰ দৈৰ্ঘ্য 8,800 কিলোমিটাৰ, চাইনাত দেখা যায়। শিক্ষা দীক্ষাৰ ফালৰ পৰা চীন যথেষ্ট আগবঢ়া। লিটাৰেচি পাৰ্চেণ্টেজ 96.4। বন্ধুসকল, চীন দেশখন টোটেল নমিনেল GDP ৰেংকিঙত 13.4 ট্ৰিলিয়নেৰে বিশ্বত দ্বিতীয় স্থানত আছে, কিন্তু PPP ৰেংকিঙত 25.4 ট্ৰিলিয়নেৰে প্ৰথম স্থানত আছে। আপুনি জানি আচৰিত হ'ব যে ৱৰ্ল্ডৰ 30% প্ৰদূষণ চীনতেই দেখা যায়। ওৱান চাইল্ড পলিচি নিয়ম থকাৰ বাবে দেশখন এনেকুৱা এটা পৰ্যায়লৈ গৈ আছে যে কিছু বছৰ পিছত 3-4 কোটি পুৰুষে বিয়াৰ বাবে ছোৱালী নাপাব। বিশ্বৰ আটাইতকৈ বেছি দলং চীনত দেখা যায়। লগতে আটাইতকৈ ডাঙৰ দলং ও আটাইতকৈ বেছি গ্লাছ ব্ৰিজ এইখন দেশতে আছে। যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া দেশখনত অত্যাধুনিক বাছ সেৱা, দ্ৰুতবেগী বুলেট ট্ৰেইন, এয়াৰ ছাৰ্ভিচ আদি আছে। কিন্তু টেকন'লজিৰ ক্ষেত্ৰত ইমান অগ্ৰগতিৰ পিছতো অষ্ট্ৰেলিয়াৰ জনসংখ্যাতকৈ বেছি মানুহ, অৰ্থাৎ 4 কোটি মানুহ গুহাত থাকে, কাৰণ গৰমত ঠাণ্ডা, ঠাণ্ডাত গৰম। ধৰ্মীয় দিশৰ পৰা অধ্যয়ন কৰিলে দেখা যায় যে দেশখনত বুদ্ধিষ্ট 18.2%, খ্ৰীষ্টিয়ান 5.1%, মুছলিম 1.8%, ফোক ৰিলিজন 21.9%, হিন্দু 0.1%, আদাৰ 0.7%, এণ্ড ইনক্লুডছ ডাওইষ্ট, টাওইষ্ট, আনএফিলেটেড 52.2%। বন্ধুসকল, চাইনাৰ কিছুমান অদ্ভুত পৰম্পৰাৰ বিষয়ে জানিলে সঁচাই আচৰিত হ'ব আপুনি। প্ৰতি বছৰ জুন মাহত ডগ গ্ৰেট ফেষ্টিভেল পালন কৰা হয়, য'ত ডগ মিট ফেষ্টিভেলত 10,000তকৈ অধিক কুকুৰ হত্যা কৰি খোৱা হয়। আপুনি জানি আচৰিত হ'ব যে ল'ৰা ছোৱালীৰ পেচাবেৰে কণী বইল কৰি খোৱা হয়। তেওঁলোকৰ বিশ্বাস তেতিয়াহে বিভিন্ন বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব পাৰি। ইয়াৰ উপৰি এন্দুৰ, নিগনি, মেকুৰী, ঘৰিয়াল, বান্দৰ আদিও খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। কিছুমান এৰিয়াত বিবাহৰ ক্ষেত্ৰত অদ্ভুত পৰম্পৰা পালন কৰা দেখা যায়, যেনে বিয়াৰ 1 মাহ আগৰ পৰাই ন-কইনাই কান্দা আৰম্ভ কৰে। তেওঁলোকৰ বিশ্বাস যিমান কান্দিব দাম্পত্য জীৱন সিমান সুখৰ হ'ব। বিভিন্ন জুইচ বনোৱা পৰম্পৰাও আছে দেশখনত। তাৰে এটা অন্যতম বাঁহৰ জুইচ, যিটোৰ মূল্য যথেষ্ট বেছি। বন্ধুসকল, আচৰিত বিষয়টো হ'ল আমেৰিকাত যিমান জনসংখ্যা আছে তাতকৈ বেছি চাইনিজৰ হাতত স্মাৰ্টফোন আছে। কিন্তু আপুনি শুনি আচৰিত হ'ব যে দেশখনত 2009 চনৰ পৰা ফেচবুক, টুইটাৰ, নিউয়ৰ্ক টাইমছ আদি বেণ্ড। বন্ধুসকল, সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ এনেকুৱা মজাৰ ভিডিঅ' অসমীয়াত পাবলৈ নিশ্চয় আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ কৰিব। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক।